এইজোপা গছ এইডাল লতা পাতটো এনেকুৱা দেখি দেই বন্ধুসকল পাতটো এনেকুৱা দেখি চাহ হ'ল নে হ'ল যদি দিয়া গাঁৱলীয়া মানুহ যে কানিয়া চৰিত্ৰ এটা আছে চাহ অকণ খাই লওঁ আৰু ৰ'ব দেই তৰকাৰী কি অ' মাছ কোনে বনাব আজি আপুনিয়ে বনাই দিয়ক বন্ধুসকল কুকিং কৰি কোনে কোনে ভাল পায় মোক কমেণ্টত জনাবচোন মই আজি মাছ বনাম যিহেতু মই বনাওঁ মাংসও বনাওঁ বা অন্য তৰকাৰী বনাওঁ আজি মাছ মই নিজে বনাম আপোনালোকে চাব আৰু কমেণ্টত জনাব কোনে কোনে বনাই ভাল পায় বন্ধুসকল গেছতকৈ জুইত যিকোনো তৰকাৰী বনালে সোৱাদ হয় আৰু ভাল লাগে খাই আজি গেছটোও আমাৰ শেষ হ'ল এই জুইতে বনাইছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব হেল্ল' বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান ঘৰতে আছোঁ ইমান ৰ'দ দিছে চাওকচোন দেখিছেনে আকাশ নীলা হৈ আছে বন্ধুসকল গছজোপাৰ নাম শগুনী লতা এনেই ইংৰাজী নাম আপোনাৰ গিলৈ বুলি কয় আৰু আপোনাৰ শগুনী মানে শগুনী বহুত চুগাৰৰ কাৰণে বিশেষ চুগাৰৰ কাৰণে বহুত কামত আহে এইজোপাই সেইডাল লতা যিডাল লতাৰ পৰা বহুকেইটা গুণৰ অধিকাৰী হয় যদি ৱেইট লছ কৰিবলৈ হয় সেইটোতো কামত আহে আৰু এনেও মানুহে খালে আপোনাৰ তেজৰ যিটো চাৰ্কুলেশ্যন সেইটো মানে ভাল হয় আপোনালোকৰ ঘৰৰ ওচৰত যদি ক'ৰবাত আছে যদি কোনোবা ঘৰত কাৰোবাৰ চুগাৰৰ পেচেণ্ট আছে তেখেতসকলে ব্যৱহাৰ কৰিব পাৰিব কিন্তু যদি ফেটি লিভাৰ থাকে তেতিয়া ব্যৱহাৰ কৰিব নালাগে যিহেতু ফেটি লিভাৰ থাকিলে গেছটো এই লতাটো সময়তে গেছ হয় গেছ হ'লে ধৰি লওক অকণ অসুবিধা হ'ব আচ্ছা हमको सिखा रिया है ঘৰতে আছোঁ আজি মাছ বনাম এয়া বলীয়া মাছ চাওক বন্ধুসকল চাওঁতে চাওঁতে বেলি পৰিবই হ'ল আৰু মাছৰ তৰকাৰী আজি ঘৰত থাকি বনালোঁ মাছৰ তৰকাৰী খালোঁ আপোনালোকক দেখাব 10টা বাজিলে মোৰ শুবৰ সময় হ'ল আপোনালোকে কমেণ্টত জনাব আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব